বন্ধুসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল। আজি আপোনালোকক মই দেখাব বিচাৰি আছো পেটিএম পেমেন্ট বক্স কেনেকুৱা থাকে, মানে অৰ্থাৎ সাউন্ড বক্স কেনেকুৱা থাকে। আপোনালোকে যেতিয়া কিবা দোকানত যাব আৰু দোকানত যোৱাৰ লগে লগে আপোনালোকে কিউআৰ কোডৰ জৰিয়তে যেতিয়া পেমেন্ট কৰিব আৰু আপোনাৰ মোবাইলটো এই মানুহজনক বা দোকানীজনক দেখাব লাগে আপুনি পেমেন্ট কৰিছে নে নাই। কিন্তু আপোনাৰ একাউণ্টৰ পৰা যে টকা কাট খাই যায় তথাপিও সেই দোকানীজনক দেখাব লাগে বা ৰৈ থাকিব লাগে। কিন্তু এতিয়া আৰু ৰৈ থাকিব নালাগে আৰু দোকানীজনক দেখাবও নালাগে, কাৰণ এতিয়া বক্সৰ জৰিয়তে আপোনালোকে গম পাই যাব আপুনি পেমেন্ট কৰিছে নে নাই। দোকানীজনেও গম পাব, আপুনি গম পাই যাব। আৰু ইয়াৰ ভিতৰত থাকে এয়াৰটেল পোষ্টপেড সিম, মানে প্ৰতি মাহে 125 টকাকৈ ইয়াত ৰিচাৰ্জ ভৰাব লাগে। মানে আপোনাৰ একাউণ্টৰ পৰা অটোমেটিক 125 টকাকৈ মাহে কাটি গৈ থাকিব। আৰু ইয়াত কোনো মানে ৱাইফাই বা আপোনাৰ মোবাইলৰ লগত কোনো জড়িত নাথাকে। ইয়াত অলৰেডি আপোনাৰ এয়াৰটেল পোষ্টপেড সিমে ইয়াত মানে চলাই থাকিব। আৰু ইয়াৰ দাম মাত্ৰ 1 টকা। মই মানে অফাৰত পাইছোঁ, সেইটো কাৰণে 1 টকাত মই ইয়াত অৰ্ডাৰ কৰি দিছোঁ। 1 টকাত মোৰ ঘৰলৈকে আহি গৈছে। কিন্তু আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে চাগে 500 টকামান ল'ব আৰু পাৰ্টটো চাই